यार इमान बया रास्ता केला কি জায়গাত আহিছো কেলা ইমান বয়া ৰাস্তা মাথা গৰম হৈ গল কেলা বাইকখন লেত্ৰা হৈ গল পুৰা না তোমাৰ কাৰণে এনেকুৱা হৈছে কেলা একে থাপৰে ঘূৰাই দিম কেৱল আপি আৰে আৰে আপিৰ কাৰণে কেলা জহয় পা হয় কেলা লৈ আহক কেলা তোৰ নাই নেকি বে এই গাঁৱলীয়া জায়গাত কেলা আপি চাবলৈ তোৰ নাই নেকি বে চলো চলো যা ভাল কেলা এতিয়া মাথা গৰম হৈ গল কেলা এতিয়া ইমান বয়া ৰাস্তা কেলা লাল খাবি পানি ঢালি কোনো চিন্তা নাই লিভার তাজা হয় ওই লিভার তাজা হয় রাউনা হ্যালো ওরা কি ধালাং ধালাং কৰি আহিছ কেলা কেলা এই বয়সত কেলা মদ খাবলৈ আহিছ কেলা এই এনেকে গান্ধীবাৰী যায় না নাযায় যাই নেকি হবু হা পাগল হৈছ কেলা জংগল মাজত দেখাই দিছা পাগল হৈছ কেলা কি নাম তোমাৰ কি নাম কি ইয়াৰ একো নাই নেকি পাগল হয় তোমাৰ কাৰণে এনেকুৱা হৈছে কেলা সব মোকে ধৰিবা নেকি তো ভেট হালা কেলা এতিয়া যাও আৰু কেলা কেলা পাগল এইবিলাক কেলা পাগল লৰা এইবিলাক নকৰিবা কেলা এতিয়াৰ পৰা ইমান বয়া ঠাণ্ডা কেলা ৰাতিপুৱা মোৰ মনে কয় মদৰ গিলাচ লৈ মুখত এটা বিৰি লৈ কিনো কি কৰিম কিনো কি ভাবিম প্ৰতিদিন যায় এনেকৈ মদৰ গিলাচ হাতত লৈ মই মদাহী পাবজি খেলে সাদা লাগি হনে ন মাৰি আছো বাপা ওই সাদা কলা মাৰাতে গছৰ দিন লাগি দিয়া আৰু কি পাবজি কি আছে এই বহুত এনিমি মারলু এনিমি মাছা রিয়েল কে মানিছুন কাক নাপা মোবাইল দি মানুহ আছে নাকি মারা মানুহ মাৰে হি তোৰ দেখাটো বলে নাই দেখো তোৰ মানুহ মাৰাৰে জুস খাইছ চাং কিনে পাবজি বস্তুটো নৰুৱে মই এইগলান কি মানুহ মাৰি থাকায় মানুহ কি মজা লাগে খেলি মজা লাগে বেটা সুখ না খাবা নাপা চালা পাবজি খেলে বডি এখানে বডি চাং কেকিলো মান হ'ব আপা ওই হ'ব দে আইঠা কলে জুস খাইছ হ'ব দে তুই ঘূৰিব চানি দল বুলি মই গম পাইছো কিনো কবি কি হলি ঘৰত বহি তাৰ মানে ভৰ হৈ গ'ল মানে অলপ আহিব আৰু আমি চাদা হ'লে এই মেট্ৰ' লুচনো খাবা ক'ত যাবাইছা কি ক'ত যাবা আহিছা কোন মানুহ কথা এটা আছে তোহাক লগ ধৰবা আহিছো মই আমি এতে থাকোৱে চিৰদিন কুতুন ইয়া পাবজি আৰু চাদাই খাই পাবজি আৰু চাদা আহি পাবজি বেলেগ কাম নাই আৰু কাম নাই বেলেগ নাই কাৰণেতো নলে হু ফুৰবা দে বচোন মই নাও মাতি আগৰ পৰা নাও মাতি দে এই চাদাখিনি খাই লও হনাই তো ইটা হ'ব হনাই ৰ ইটা আৰম্ভ কৰছো খাব পাৰিছা নাকি চাং মোৰ তুমি নাকি এক খেলা মই নাজনো তই খেলচোন মই চাং দেচোন কেনেকে খেলে নিনকে যাই থাকবি এই এনিমিতে মাৰি দিবি পুৰা এনেকে দিবি এনিমি মাৰ এইটো ধুন দেখা নাই মাৰ তোৰ মায়েও এনিমি হইব নাকি আইব তো আইব কিনো কয় চাবি এই দে চাং দেচোন দে চাই থাকবি খালি গেদাউৰি থাকবা লাগব বাপৰে কেলা নুমে কেলা কি একেবাৰে ইয়াৰ কেলা বাইকখন পুৰা লেত্ৰা হৈ গৈছে কেলা গাঁৱলীয়া জায়গা হেনা কেলা দেই গাঁৱলীয়া জায়গা হেনা কেলা কেঁচৰা ইয়াতে কেঁচৰা কেলা আমাৰ এতিয়া কেনে লোকেশ্যন কি বঢ়িয়া গাঁৱলীয়া জায়গা কেলা পৰিৱেশে নাই কেলা গাঁৱলীয়া জায়গা এই কথা কৰ মোক কেলে আহুন দেখো একদম গাঁৱৰ বিষয়ে বিৰাট ভয়াকে কৈ আছে কি কৰিবা আমাৰ গাঁৱৰ বয়া কথা কৈছে এইবিলাক ক'ৰ পৰা আহিছে গাঁৱৰ বিষয়ে কিয় বয়া কথা কৈছে আৰে এইবিলাক গাঁও নেকি কেলা বাইক কি হৈ গৈছে দেখা নাই নেকি বাইক আমাৰ ঘৰত বাইক আনবা লগা কাৰণ আছে কাৰণ আছে আমাৰ ঘৰত কৈছা তই এই দাদাগিৰি নকৰবি গাড়ীত ক'ত আছে পিঠি বহল কৰি দি এই খাবি দি হাপানি চৰ মাৰি হাপানি চৰ দিম বেছি হৈছে দাদাগিৰি
কাজ্যা হৈ যাব কাজ্যা হৈ যাব কিন্তু। 1 মিনিট এটাই কথা আৰু চহৰৰ কি থাকে চহৰৰ কথা যে কৈ আছে আৰু গাঁৱৰ কথা কৈ আছে ইয়াতে কি আছে এই জংগলে জংগলে আমি যদি গাঁৱৰ পৰা বস্তু পঠাই এটা দিলে চহৰত একো নাপা এইবিলাক কিলা জংগল ভিখাৰী হৈ যাবি দেখোন, ভিখাৰী। দাদাগিৰি কৰি কথা নকবি ভিখাৰী হৈ যাবি দেখোন। দাদাগিৰি কৰি ভিখাৰী কথা হৈ যাবি, নকবি গম পাইছা তই? খালি গেলাম পৰা হ'লো। খালি গেলাম এই পৰা খাই দিওঁ। যা। শক্তি কিন্তু মোৰো আছে কিন্তু দাদাগিৰি কৰি কথা নকবি যাবি না পৰা ছিঙি যাব যাবি না পৰা ছিঙি যাব আৰু গাড়ী টাচ নকৰবি কিন্তু হাঁপানি দি হাঁপানি গাঁৱত আহি কেনে বয়া বদনাম হৈ গ'লো বহুত বেয়া লাগিলা না গাঁৱৰ ল'ৰাবিলাকে ভাল নহয় কেলা ইয়াৰ নহয় আৰু পৰিৱেশে ভাল নহয় কেলা কি পৰিৱেশ খেচৰা চেষ্টা পৰিৱেশ কেলা তোমাৰ কাৰণে এনেকুৱা হ'ল মই ক'লে বাৰম্বাৰ ক'লো গাঁৱলীয়া জেগাত আহিব নালাগে আৰে মই কি কেৱল জানো তোমাৰ আপীৰ কাৰণে এনেকুৱা হ'ল তুমি কেৱল আপী লাগে তোমাক আৰে মই কি জানো আগতে গম পালি তো মই সেইকাৰণে কৈছিলো না গাঁৱত এইবিলাক আপি চাপি লেঠা কৰিব নালাগে বুলি কৈছিলো না আৰে গম পালি পিছ পিছ বনাই দিম পিছ কেলা মনত আছে না ওর পিকচার বোৰ মনত আছে না কেনেকুৱা আমাৰ কেলা মেমৰি চেভ হৈ গৈছি না গাঁৱলীয়া লোকে হেন গছক গম পাই গৈছো পিছ বনাই দিম বাৰু ক'লে চিঙি গেলাম কেলা মুন্ডা কিন্তু কৈ গেল মাল খাই খাই অৱস্থা নোহোৱা হৈ গেল ঘৰত ই তাৰ মানে সোণা গনা চব বেছি শেষ কৰি পেলালা তথাপিতো মাল খাবা নেৰে এই তো বাদ দি দিয়া দি আজি পাইছো কিন্তু দেখা এই এটা মালৰো মাল খাই খাই অৱস্থা নোহোৱা হৈ গৈছিল তথাপিতো মাল খাবা নেৰে বাপ কি আৰু সেই কথা সৰু পৰা হা বাপ্পা ঐ তাক পালি মই আলু হানা কৰি খাম তাতে দিবা মই পিঠি বহল কৰি দিলো তিতে মাৰবাই লাগছিলে ভুলে কৰিলো এই ফুল কলি নামাৰলি এ নহয় ভুল কৰিলো হৈ গৈছা মাৰবা লাগছিল য'তে লাগবাম বয়া মাৰিম হ'ব দে বয়া মাৰিম এতিয়া জোখ বাদ দি আৰু অকস্মাত দুটা ক'ৰবাত খাবা কেনে যদি মক্কেল আমি মাৰি আমিতো চিন্তু ৰাখছো আমাৰ এই ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব কমেন্ট কৰি দিব দেই আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটোৰ নাম হ'ল এছামিজ ফানি এণ্টাৰটেইনমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি দিব জয় আই অসম জয় আই অসম।